Hello friends, welcome back to our YouTube channel North Guwahati. Friends, আমি আজি North Guwahati Stadium চাবলৈ যাই আছো. North Guwahati Stadium এটা কনস্ট্ৰাকচনৰ কাম চলি আছে. এই স্টেডিয়াম এই ফুটবল স্টেডিয়াম হ'ব. লগতে থাকিব ইনডোৰ স্টেডিয়াম আৰু সুইমিং পুল থাকিব. দৌৰা 6টা ট্ৰেক থাকিব. কনস্ট্ৰাকচনৰ কাম চলি আছে. গেলেৰী বনাই আছে. ইফালেও হ'ব. ইফালে এইখিনিতে ফুটবল গ্ৰাউণ্ডটো হ'ব. তাৰপিছত সেইটো চাইডে ইনডোৰ হ'ব, চুইমিং পুল হ'ব. বলক কাষৰ পৰা চাই আহোঁ কেনেকৈ বনাইছে গেলেৰী. বলক আমি ওপৰত উঠি চাই আহোঁ গেলেৰীত কেনেকৈ হ'ব. এইটো চিৰি এফালেদি উঠিব. তলত আপোনাৰ অফিচ ৰুমবোৰ থাকিব, প্লেয়াৰ্ছৰ ৰুম, অফিচ ৰুম. তো এইটো চিৰি দি এনেকৈ উঠিব লাগিব. আৰু এইবোৰ ওপৰত বহা গেলেৰী হ'ব. এইবোৰ হ'ব গেলেৰী. এয়া বনাই আছে. ফালেদি এনেকৈ উঠি এয়া বনাই আছে. এইখিনি বনোৱা হোৱাৰ পিছত ঢালাই হ'ব. ইয়াতে বহিব ষ্টেপ. এয়া গেলেৰী হ'ব. ইয়াতে মানুহ বহিব, খেলা চাব আহিব. তো বলক অলপ আগলৈ গৈ চাই আহোঁ আগত কেনেকুৱা কি বনাইছে. এই মাজৰখিনি VIP হ'ব. VIP মানুহবোৰ এই মাজৰখিনিত বহিব. আৰু এইফালেও চিৰি হ'ব. এইফালেও তলত উঠিব নামিব পাৰিব. সেইফালে কোণাত এটা চিৰি হ'ব. দুই চাইডে কোণাত এটা চিৰি হ'ব. তাৰপিছত মাজত এটা চিৰি হ'ব. আৰু সেইবোৰ গোটেই আৰ্ট ফিলিং কৰা হ'ব, গোটেই ফিল আপ কৰা হ'ব. সেইবোৰ পথাৰবোৰ এনেকৈ মাজত এটা চিৰি আছে. তললৈ নামি আহিলোঁ. তলৰ পৰা অলপ দেখুৱাম কেনেকুৱা লাগিব তলৰ পৰা. এয়া এইবোৰ এতিয়া বনাই থকা হৈছে. কমপ্লিট হ'লে আৰু এটা ভিডিঅ' বনাম. এয়া বনাই আছে.
শাটাৰিঙৰ কাম শেষ হৈছে। এতিয়া আজি ঢালাই হ'ব। আজি কাম চলিছে ঢালাইৰ। তো আজি অলপ ভিডিঅ' বনাব আহিলোঁ। এয়া ঢালাইৰ কাম চলি আছে। তো বলক আমি অলপ চাওঁ কাষৰ পৰা কেনেকৈ ঢালাই কৰিছে। তো বলক ওপৰৰ পৰা অলপ চাই আহোঁ কেনেকৈ ঢালাই কৰিছে। এয়া ফ্ৰেণ্ডছ ঢালাই কাম চলি আছে। কেনেকৈ ঢালাই কৰি আছে এয়া। সেই আৰু তাকে দেখালোঁ। ষ্টেডিয়ামটো সম্পূৰ্ণ হোৱাৰ পিছত আপোনালোকক ভালকৈ এটা ভিডিঅ' বনাই দেখুৱাম। ফ্ৰেণ্ডছ, আজি আমি ঢালাই কমপ্লিট হোৱাৰ পিছত চাবলৈ আহিছোঁ। শাটাৰিং খুলিছে, চাওঁ কেনেকৈ ঢালাই কৰা হ'ল গেলেৰীটো। এয়া সেইদিনা ঢালাই দিছিলে, ঢালাই দিয়া হৈছে। এয়া গেলেৰী হ'ব এনেকুৱা।
এইবিলাক মছলা দি মিলাই দিব